নমস্কাৰ সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভণ্টি বিয়া, এইফালে মামী আৰু মই ভণ্টি দেই। এইফালে আকৌ আমাৰ দেহা, এইফালে আকৌ কইনাক জোৰোণ দিবৰ কাৰণে আহি পালেহি দৰা ঘৰৰ মানুহ। এই আকৌ আমাৰ কইনাৰ মূৰত ঢালি আছে তেল। এতিয়াই পৰা যে গাভৰু জীৱনটো হেৰাই পেলালে, আজিৰ পৰা আমাৰ ভণ্টি বোৱাৰী হ'ল আৰু দেখিছেনে ফুটটো দিয়াৰ পিছত ইমান ধুনীয়া লাগিছে। এয়া কাপোৰ কানি পিন্ধাই দিয়াৰ পিছত আৰু দেখিবলৈ ধুনীয়া লগা হৈছে। এইফালে আকৌ আমাৰ কইনাক আইন বা লিপষ্টিক দি পেলাই আৰু ধুনীয়া কৰি দিলে। দেখিছেনে কিমান ধুনীয়া হৈ জিলিকি আছে। আপোনালোকে কমেণ্ট কৰি জনাব দেই আমাৰ কইনাক কেনেকুৱা লাগিছে। এয়া আমি নবৌ মই বহি চাই আছোঁ, আমাৰ কইনাক মানে বহুতেই চাই আছে আৰু দেখিছে কিমান ধুনীয়াকৈ মিচিকাই হাঁহি মাৰিছে। এয়া আকৌ দৰা ঘৰৰ পৰা অনা মিঠাই খুৱাইছে। এইফালে আকৌ দৰা ঘৰৰ মানুহক তামোল দিছিল। নিয়ম আছে যে নিয়মৰ মতে আৰু সকলোকে তামোল দিছে। এয়া দেখিছেনে আশীৰ্বাদ দিছে। এইফালে আকৌ আমাৰ কইনাৰ লগৰ ছোৱালী আহিলে, সেয়াও তামোল দি ল'লে। এইফালে ভতিজা দেই হাঁহি কৈছে, এই দুজনী ভতিজা হয়। এয়া আকৌ ভণ্টি, এয়া আকৌ আমাৰ কইনাৰ দেউতাক, এয়া হৈছে মাক। এইফালে আকৌ ওচৰৰ বোৱাৰীজনীৰ লগত মই। এইফালে আকৌ আমাৰ দুই বিয়নী ওলাইছে দেই দেহা। এইফালে আকৌ চাওঁতে চাওঁতে ৰাতি দৰা আহি পালেহিয়ে নহয়। এয়া আকৌ দৰাক ভৰি ধৰাবলৈ পিয়া যোগাৰ কৰি আছে। ভিডিঅ'টো এটাতে শেষ কৰিব নোৱাৰিম, দুটা কৰিম মানে পাছৰ নিয়ম নীতিখিনি আপোনাক আকৌ নতুন এটা ভিডিঅ'ত দেখুৱাম। আপোনালোকে পাছতো ভিডিঅ' চাব বুলি আশা ৰাখিলোঁ। এইফালে আকৌ আমাৰ কইনাৰ দেউতাকে দৰা দৌৰিবলৈ কাৰণে গৈছে। ছোৱালী বিয়া দিয়া এইকণ সময় সুখ, তাৰ পাছত কিন্তু গোটেই সেমেকা হৈ যায় আৰু কিন্তু কণ উপায় নাই, ছোৱালী জীৱন দিবই লাগিব, যাবই লাগিব ন, সকলোৱে একেই। ছোৱালী ঘৰ মানুহ হৈও আমাৰ দৰাক চাবলৈ দিয়া নাই দেই। এই দুজন মানুহে ঢাকি ঢাকি দিছে, ছাতিটো তললৈ কৰি দিছে। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম, আজিলৈ বাই। ডাঙৰক মান কৰিবি, সৰুক মৰম কৰিবি, তাতো যদি নামানে ঈশ্বৰকে খাটিবি, তাতো যদি নামানে ঈশ্বৰকে